Hello everyone, অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই পনীৰ লগত সজিনা বনাইছোঁ। আপোনালোকে সজিনা সৰিয়হ দি বনাই খাইছে নিশ্চয়, কিন্তু পনীৰ লগতো সজিনা বনাই খাই বিৰাট ভাল লাগে। মই ভাবিলোঁ আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মইনো কেনেধৰণে পনীৰ লগত সজিনা বনাইছোঁ আহকচোন চাওঁ। এতিয়া কেনেধৰণে মই পনীৰ লগত সজিনা বনাইছোঁ তাকে চাওঁ। ইয়াৰ কাৰণে প্ৰথমতে মই কেইডালমান কুমলীয়া সজিনা এই ধৰণে দীঘল দীঘলকৈ কাটি লৈ লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ আলু এই ধৰণে টুকুৰা টুকুৰ কৰি লৈ লৈছোঁ। অলপমান পনীৰ লৈ লৈছোঁ আৰু লৈছোঁ মই এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি আৰু দুটা কেঁচা জলকীয়া লৈ লৈছোঁ আৰু লৈছোঁ অলপমান ৰচুন আদা, এটা বিলাহী কাটি লৈ লৈছোঁ আৰু এই গোটেইখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ সহায়ত গ্ৰাইণ্ড কৰি লৈ লৈছোঁ। আনফালে কেৰাহীখন গৰম হ'বলৈ দি অলপমান মিঠাতেল দি লৈছোঁ। এতিয়া তেল গৰম হৈ অহাত এখিলা তেজপাত দি দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনি তেলত দি লৈছোঁ আৰু ভালধৰণে এই গোটেইখিনি লৰাই দিছোঁ। পিঁয়াজখিনি আধা মিনিটমান সময় ভাজি ৰখাৰ পিছত এতিয়া আগতীয়াকৈ বনাই ৰখা ৰচুন আদা আৰু বিলাহীৰ পেষ্টখিনি ইয়াৰ লগত দি দিছোঁ আৰু দুটা কেঁচা জলকীয়া দি দিছোঁ আৰু এই গোটেইখিনি ভালধৰণে লৰাই দিছোঁ। এতিয়া প্ৰয়োজন অনুসৰি হালধি দিছোঁ, সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ, অলপমান জিৰা পাউডাৰ দি দিছোঁ আৰু আধা চামুচতকৈ কম কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু এই গোটেইখিনি ভালধৰণে লৰাই দিছোঁ। এই ধৰণে মই লৰাই লৰাই ভাজি ৰাখিব লাগিব। মছলাখিনি ভালধৰণে সিজিবৰ কাৰণে এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ। গেছটো মিডিয়াম ফ্লেমতে ৰাখি গোটেই মছলাখিনি ভালধৰণে ভাজি ৰাখি ল'লোঁ। আচলতে মছলাখিনি ভজাৰ ওপৰতে চব্জিকণৰ টেষ্টটো নিৰ্ভৰ কৰে। 2 মিনিটমান সময় এই ধৰণে ভাজি ৰখাৰ পিছত এতিয়া কাটি ৰখা সজিনা কেইডাল ইয়াৰ লগত দি দিছোঁ আৰু লগতে আলু কেইটুকুৰাও দি দিছোঁ আৰু এই গোটেইখিনি ভালধৰণে লৰাই দিছোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেমতে ৰাখি এইদৰে মই লৰাই লৰাই প্ৰায় 5 মিনিটমান সময় ভাজি ৰাখি লৈ লৈছোঁ। এইদৰে 5 মিনিটমান সময় মিডিয়াম ফ্লেমতে ভাজি ৰখাৰ পিছত এতিয়া মই ইয়াত পানী এড কৰিছোঁ। মই ইয়াত 1 গিলাচ পানী এড কৰিছোঁ আৰু ভালধৰণে লৰাই পুনৰ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ 15 মিনিটৰ কাৰণে। ঢাকনখন দাঙি দুই এবাৰ মাজে মাজে মই এই ধৰণে লৰাই আছিলোঁ আৰু ইয়াত দেখিছে পানীখিনি যথেষ্ট শুকাই গৈছে আৰু এতিয়া পুনৰ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ হ'বৰ কাৰণে। পোন্ধৰ মিনিটমানৰ পাছত ঢাকন দাঙি এয়া আলু সিজি গৈছে, সজিনাও অলপ অলপ সিজি গৈছে। এতিয়া মই ইয়াত আধা গিলাচ পানী এড কৰিছোঁ আৰু পানীখিনি অলপ উতল আহিবলৈ লোৱাতে মই পনীৰ কেইটুকুৰা ইয়াৰ লগত দি দিছোঁ আৰু অকণমান সময় লৰাই এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ 10 মিনিটৰ কাৰণে। ঢাকনখন দাঙি দুই এবাৰ মাজে মাজে আপোনালোকে এই ধৰণে লৰাই থাকিব আৰু পনীৰ লগত সজিনা আপোনালোকে এই ধৰণে বনাই খাবচোন, বিৰাট ভাল লাগে খাই। এতিয়া পুনৰ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ। 15 মিনিটমানৰ পাছত ঢাকন দাঙি এয়া পনীৰ লগত সজিনা বনাই হৈ গ'ল আৰু শেষত মই অকণমান পনীৰ মছলা দি দিছোঁ আৰু ভালধৰণে লৰাই দিছোঁ। আৰু মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ।